মই আকৌ আহিছোঁ বিপ্লৱৰ নিচা নুৰাই মৰণ বেদী জীৱনৰ অঞ্জলি সজাই দুৰন্ত বিশ্বাস মই মানুহৰ আনিছোঁ ঘূৰাই দুৰন্ত বিশ্বাস মই মানুহৰ আনিছোঁ ঘূৰাই মোক তুমি কিয় চিনা নাই নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ HP অল ফাৰ্ম টিপছলৈ। ফ্ৰেণ্ডসকল, আজি উপস্থিত আছোঁ দৰং জিলাৰ পাথৰীঘাটৰ নিৰলচুবা গাঁৱত। ফ্ৰেণ্ডসকল, আজি এনেকুৱা এখন ফাৰ্ম দেখাব চেষ্টা কৰিম যিয়ে নেকি মানে নতুনকৈ ফাৰ্মখন বনাইছে আৰু তাত মানে নতুনকৈ গাহৰি আনিছে। গাহৰিৰ গৰাকীৰ লগত কথা পাতিম। ফ্ৰেণ্ডসকলক গাহৰিখিনিও দেখাম। পোনপ্ৰথমে আমি গাহৰি গৰাকীৰ লগত চিনাকি হ'ম আৰু গাহৰিখিনি পোৱালিখিনিও দেখাম কি কি গাহৰি আনিছে। ফ্ৰেণ্ডসকল, চাই থকা শেষলৈ ভিডিঅ'টো স্কিপ নকৰিব। আমাৰ কাষত গাহৰি গৰাকীৰ তেওঁৰ পৰা আমি জানিব চেষ্টা কৰিম। পৰিচয়টো ফাৰ্ষ্ট জানিম, তাৰপিছত আমি গাহৰিৰ ঘৰত কিমান খৰচ হৈছে আৰু গাহৰি পোৱালি কি আনিছে আমি জানিব চেষ্টা কৰিম। আপোনাৰ পৰিচয়টো কওক। মোৰ পৰিচয় বুলি ক'বলৈ মোৰ গাঁৱতো তুমি ইতিমধ্যে ক'লাই পাথৰীঘাটৰ নিৰলচুবা অঁ, আৰু মোৰ নাম ঋষিৰাজ শইকীয়া। সেয়াই আৰু পৰিচয়। বাকী এড্ৰেছ সেইটোৱে, পাথৰীঘাটে নিৰলচুবা গাঁও। আৰু এতিয়া মই গাহৰি ফাৰ্মাৰ বুলিয়ে ক'ব পাৰিম। কিন্তু আচলতে মই গাহৰি ফাৰ্মাৰ নাছিলোঁ। এতিয়া বৰ্তমান মই আচলতে টেক্সি ড্ৰাইভাৰহে আগতে কৰিছোঁ। ফ্ৰেণ্ডসকলে আৰু জানিব চেষ্টা কৰিম, আপুনি ইয়াৰ আগত কি কৰিছে? মই ক'লোঁ নহয়, টেক্সি ড্ৰাইভাৰ। মই আগতে গুৱাহাটীত টেক্সি চলাই আছিলোঁ। তাৰ আগতে মই নিউজ পেপাৰৰ কাম কৰিছিলোঁ। প্ৰতিদিন টাইমত কিছুদিন কাম কৰিছিলোঁ। তেনেকুৱা আৰু আকৌ বিভিন্ন ধৰণৰ কাম কৰি আহি শেষত গৈ লকডাউনে আনি সেই গাহৰি ফাৰ্মাৰ বনাই দিলে। ফ্ৰেণ্ডসকল, জানিব পাৰিলে আগতে নিউজ পেপাৰত কাম কৰিছিল, তাৰপিছত টেক্সি ড্ৰাইভাৰ কৰিলে। তাৰপিছত এতিয়া মানে লকডাউনৰ পৰিৱেশত এতিয়া শেষত গৈ এতিয়া গাহৰি ফাৰ্মত তেওঁ শেষৰটো কাম বুলি কৰি লৈছোঁ। ইয়াৰ পিছত আৰু সলনি কৰি থকাৰ ইচ্ছা মোৰ নাই। এইটো ঘৰত সোমাই লৈছোঁ, এতিয়া ঘৰত থাকি মই কামটো কৰিম। আগতেতো সদায় ঘৰ এৰি বাহিৰত ফুৰি থাকোঁ। এতিয়া ঘৰতে সুবিধা আছে যেতিয়া কৰি লৈ থাকোঁ। আৰু আপুনি কোনোবা গানৰ লগতো জড়িত, গান গায়ক হিচাপে? মইতো এনেই গায়ক বুলি ক'ব নোৱাৰোঁ ঠিক, কিন্তু গান গাই ভাল পাওঁ। মই গাওঁ। গান গাই আপুনি ক'ৰবাত গৈছিল নেকি আগতে গাব? আগতেতো আমাৰ এই অঞ্চলত ধৰক আমাৰ থলুৱা অঞ্চলখিনিত গোটেই গাইছিল। কলেজ পঢ়ি থকাৰ দিনতো গাইছিলোঁ, ইণ্টাৰ কলেজ কম্পিটিশ্যনতো গৈছিলোঁ। তাতো কেতিয়াবা গাই আহিছোঁ। অলপ আমাৰ ফ্ৰেণ্ডসকলক অলপ গুণগুণাই দিব নেকি? এটা কলি গানৰ বা আমাৰ ফ্ৰেণ্ডসকলে ভাল পাব আৰু। মই আকৌ আহিছোঁ বিপ্লৱৰ নিচা নুৰাই মৰণ বেদী জীৱনৰ অঞ্জলি সজাই দুৰন্ত বিশ্বাস মই মানুহৰ আনিছোঁ ঘূৰাই দুৰন্ত বিশ্বাস মই মানুহৰ আনিছোঁ ঘূৰাই মোক তুমি কিয় চিনা নাই হ'ব। বহুত ভাল লাগিল। ফ্ৰেণ্ডসকলে কমেণ্ট কৰি জনাব কেনেকুৱা পালে গানৰ কলিটো। আমিও শুনি বহুত ভাল পালোঁ। ফ্ৰেণ্ডসকল, এনেকৈ তেওঁ কম খৰচত বুলি ক'ব নোৱাৰি, কাৰণ ৱালৰ ইটাখিনিত বহুত পইচা গৈছে বা টিং আনিব লাগিব আৰু গিলত খৰচ হৈছে অলপ। এনেকৈ কম খৰচত কৰিছে আৰু কম পোৱালি আনিছে। ইয়াৰ পিছত আনিব আৰু তেওঁ এইখিনি প্ৰতিপালন কৰি চাব। এতিয়া মোৰ গাহৰি পোৱালি বুলি কওঁতে গাহৰি পোৱালি আছে মোৰ 4-5টা। আৰু দুটা হৈছে লোকেল গাহৰি। সিহঁতো সেই নদীৰ পাৰত হাবি জংঘলত থাকে। এতিয়া সিহঁতক ৰাতিহে আনি সোমোৱাই দিওঁ। মই থলুৱা ছিষ্টেমতে সিহঁতক আৰম্ভ কৰিলোঁ ন। এতিয়া কিন্তু আকৌ এইকেইটা বগা পোৱালি এতিয়া দেখিছা নাই, 3টা এক চাইৰ পোৱালি 3টা লৈ আনিছোঁ। ইহঁতৰ কাৰণে এইটো ঘৰ চৰ বনাই দিছোঁ। ইহঁতক আকৌ বনৰীয়া নিচিনাকৈ পালিব নোৱাৰি যে, সেইকাৰণে ইহঁতক এই ধৰণে তাৰমানে এতিয়া অকণমান উন্নত ধৰণে ইহঁতক পালিম বুলি ভাবিছোঁ। ৰুমটো এবাৰ নতুনকৈ বনাইছে? নতুন মানে ইয়াৰ বনাই আছে, শেষ হোৱাই নাই, ওপৰত চাল দিয়াই নাই। ৰুমটোত কিমান মান খৰচ পৰিছে বৰ্তমান? এতিয়া কেইটা ৰুম কৰিছে? মোৰ মোটামুটি 50,000 গ'ল ইতিমধ্যে। ৰুম কেইটা হৈছে? এতিয়া ইয়াত 4টা ৰুম বনাইছোঁ মই। 4টা ৰুম বৰ্তমান 50,000 টকা গ'ল। 50,000 মান গ'ল, বেছিহে গ'ল আৰু এতিয়া কাৰণ ওপৰত টিংখিনি লগোৱা নাই। টিং দিব আছে আৰু গড়া আৰু 4,000 টকা এক্সট্ৰা আছে খৰচ। পোৱালি ক'ৰ পৰা আনিছিল?
পোৱালি মই এই দুটাটো লোকেল পোৱালি আমাৰ গাঁৱৰে হয় আৰু বেলেগ এজনৰ ওচৰৰ পৰা লৈ আনিছোঁ আৰু এই তিনিটা মই ঢেকীয়াজুলিৰ পৰা লৈ আনিছিলোঁ য়েক্সাৰকেইটা ঢেকীয়াজুলিৰ পৰা আনিছে ঢেকীয়াজুলিৰ পৰা আনিছোঁ পোৱালি য়েক্সাৰ কিমান লৈছিল এয়া আছিলে 5,000 কৰিলে 5,000 টকা আছিলে ফ্ৰেণ্ডসকল জানিব পাৰিলে বৰ্তমান এই গঁৰালৰ পৰিৱেশটো দেখক গঁৰালৰ 50,000 টকা বৰ্তমান অতিক্ৰম কৰিছে আৰু ওপৰৰ ইফালে যি আছে এইটো চাইডে আছে ফ্ৰেণ্ডসকল চাওক এইটো চাইডে আছে টিং দিব আছে আৰু তেওঁৰ পৰা জানিব চেষ্টা কৰিলোঁ আৰু গাহৰি বৰ্তমান আনিব নেকি নহয় এতিয়া সদ্যহতে অনাৰ মই চিন্তা কৰা নাই কাৰণ মোৰ অভিজ্ঞতা ইমানটো হোৱা নাই কি ধৰণে পালিব লাগে কি কৰিব লাগে মই বহুত কথা এতিয়াও জনা নাই ইহঁতক কিছুদিন পুহিলে মোৰ এটা এক্সপিৰিয়েঞ্চ হ'ব সেইটো আশা কৰিয়েই মই ইহঁতক কিছু অগ্ৰগতি দেখিলে তাৰপিছত মই আকৌ নতুন চিন্তা কৰিম নতুনকৈ আৰু এতিয়া ভবা নাই তাৰমানে এইখিনি অকণমান যদি ইহঁতৰ পৰা যিটো অভিজ্ঞতা মোৰ হয় সেই অভিজ্ঞতাক সম্পত্তি কৰিলে আকৌ নেক্সটবাৰ চিন্তা কৰিম ফ্ৰেণ্ডসকলে জানিব পাৰিলে মানে এওঁ মানে অভিজ্ঞতা বৰ বিশেষ বহুত হোৱা নাই এওঁ প্ৰথমতে এই বৰ্তমান 5জনী আছে 5জনী গাহৰিৰ পৰা তেওঁ জানিব চেষ্টা মানে কেনেকুৱাকৈ পুহিব লাগে বা গোটেইখিনি জানিব পাৰিব আকৌ এইখিনি লালন পালন কৰাৰ পিছত তাৰপিছত তাৰমানে তেওঁ আনিব পাৰে আৰু মানে এইখিনি কৰাৰ পিছত ফ্ৰেণ্ডসকল আজি কেনেকুৱা পালে ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু নতুনকৈ ভিডিঅ' চলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আমি ৰেগুলাৰ আমি পিক ফাৰ্ম ভিডিঅ' দিব চেষ্টা কৰি যাম আকৌ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই